এই মুহূৰ্তত মিৰৰ 7ৰ দৰ্শকক জনাও এটা গুৰুত্বপূৰ্ণ খবৰ। ক'ত গ'ল ONGCৰ অপহৃত ৰিতুল শইকীয়া? আমি তিনিওজনকে মুক্তি কৰি দিছো বুলি জনাই আলফা স্বাধীনে। ONGCৰ বিষয়াৰ মুক্তিক লৈ আলফা স্বাধীনৰ এক চাঞ্চল্যকৰ বিবৃতি। যোৱা 20 এপ্ৰিলৰ নিশা লাকুৱা তৈলক্ষেত্ৰৰ পৰা তিনিজনকৈ অসমীয়া কৰ্মচাৰীক অপহৃত কৰিছিল আলফা স্বাধীনে। তাৰে দুজন কৰ্মচাৰীক বৰ্তমান উদ্ধাৰ কৰা হ'ল। কিন্তু ৰিতুল শইকীয়া ক'ত গ'ল? হয়তো সকলোৰে মনত সন্দেহ হৈছে আলফাই মুক্তি কৰি দিয়া নাই। সেয়েহে ONGCৰ কৰ্মচাৰীক মুক্তিক লৈ আলফা স্বাধীনৰ এক চাঞ্চল্যকৰ বিবৃতি। আলফা স্বাধীনে জনায় তিনিওজন বিষয়াকে মুক্তি কৰি দিছো। কিন্তু সেনাই কোনো মন্তব্য কৰা নাই ৰিতুল শইকীয়াক লৈ। লগতে বিবৃতিযোগে জনায় আলফাই নিশা 10 বজাৰ পৰা 2:30লৈকে কেইবাটাও অঞ্চলত গুলীবৰ্ষণ হৈছিল। আৰু তাৰ পিছতে যদি কিবা ঘটনা সংঘটিত হৈছে তাৰ বাবে অনাকাংক্ষিত ঘটনাৰ বাবে আমি দায়ী নহয় বুলি জনায় আলফাই। কিয়নো তিনিওজন কৰ্মচাৰীকে মুক্তি কৰি দিয়া বুলি দাবী জনায় আলফা স্বাধীনে। কিন্তু এতিয়া প্ৰশ্ন হ'ল ক'ত গ'ল ৰিতুল শইকীয়া? সেনাই কোনো স্থিতি দিয়া নাই ৰিতুল শইকীয়াক লৈ। কিন্তু আলফাই এক বিবৃতিযোগে জনায় আমি তিনিওজন কৰ্মচাৰীকে মুকলি কৰি দিছো। কিন্তু অনাকাংক্ষিত ঘটনাৰ বাবে আমি দায়ী নহয়। কিয়নো নিশা 10 বজাৰ পৰা 2:30লৈকে কেইবাটাও অঞ্চলত গুলীবৰ্ষণ হৈছিল। আৰু তাৰ পিছতে যদি কিবা ঘটনা সংঘটিত হৈছে তাৰ বাবে আলফা দায়ী নহয় বুলি জনায় এক বিবৃতিযোগে। নিউজ ডেস্ক ৰিপৰ্ট, মিৰৰ 7।